মই ৰীমা আপোনালোক সকলোকে আছামিজ ব্লগাৰ ৰীমা চেনেললৈ স্বাগতম জনাইছোঁ। এইটো মোৰ ছেকেণ্ড ৰেচিপি ভিডিঅ'। আহকচোন চাওঁ কেনে পালে আপোনালোকে জনাব। এতিয়া মই বনাইছিলোঁ পনীৰ আৰু কাবুলী বুটৰ মছলাদাৰ। ইয়াতে কি বস্তু মই ব্যৱহাৰ কৰিছোঁ আপোনালোকক দেখাম। আৰু সকলোৱে যদি মোৰ চেনেলটো চাই ভাল পায়, ভিডিঅ'টো চাই, তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আপোনালোকে যদি যিসকলে খাই পোৱা নাই, ঘৰত বনাই খাই চাব কেনেকুৱা লাগে, খাই পেলাই জনাব কেনেকুৱা হৈছে। মোৰ বোধেৰে ভালেই পাব খাই, আপোনালোকে ভালেই লাগিছিল খাই, বেয়া লগা নাছিলে। তেতিয়া আহকচোন চাওঁ ইয়াত মই কি ব্যৱহাৰ কৰিলোঁ। ইয়াত কেইটামান নহৰু, আদা আৰু জিৰা জালুক ভাজি লৈছোঁ। এতিয়া মই কেৰাহীটো গৰম হ'ব দিম। কেৰাহী গৰম হোৱাৰ লগে লগে তেল ঢালিলোঁ। বেছিকৈ গৰম হৈ গ'ল, ধোঁৱা ওলাই গৈছে। বেছিকৈ গৰম হ'ল অকণমান কেৰাহীখন। আৰু কেৰাহীত তেল গৰম হোৱাৰ লগে লগে মই এনেদৰে পনীৰবোৰ ভাজি ল'ম। অলপকৈ ফ্ৰাই কৰি ল'ম, বেছি নহয়। লাহে লাহে লৰাব। এয়া হৈ গ'ল পনীৰখিনি ফ্ৰাই কৰা। আৰু একেটা কেৰাহীতে যিহেতু পনীৰ ভাজা তেলখিনি আছিলে, গৰম হৈ আছিলে, সেইখিনি তেলতে মই দুটা মিডিয়াম চাইজৰ অলপ ডাঙৰ, এটা ডাঙৰ আছিলে, এটা সৰু আছিলে, পিঁয়াজ এনেকৈ ভাজি ল'ম। ইয়াতে মই 1 চামুচ আৰু 1 চামুচৰ আধা, মানে 1.5 চামুচ দিছোঁ জলকীয়া গুড়ি আৰু 1.5 চামুচ দিছোঁ হালধি গুড়ি আৰু দিছোঁ আধা চামুচ ধনিয়া গুড়ি। এইখিনি হৈছে জিৰা জালুকৰ, যিখিনি মই আপোনালোকক ভাজি থোৱা দেখাইছিলোঁ, সেইখিনি মই পটাত মিহিকৈ গুড়ি কৰি লৈছোঁ। সেইখিনি দি দিলোঁ। আচলতে কি হ'ল, মই এইখিনি দি থাকোঁতে তলত পিঁয়াজখিনি ধৰিয়ে গৈছিল, অকণ বেছি হৈ গৈছিল। আপোনালোকে তেনেকৈ নিদিব। আৰু এই আদা নহৰুখিনি দি দিলোঁ, পিচি লৈছিলোঁ মই। এতিয়া এইখিনি মই ভালদৰে ভাজি ল'ম আৰু সোৱাদ অনুসৰি নিমখ, এইখিনি ভালদৰে ভাজি ল'ম। ইয়াতে অকণমান পানী দিছোঁ, নাইতো তলত ধৰি যাব যে, সেইকাৰণে। আৰু এটা তেজপাত দিছোঁ, আৰু 2-3টা ইলাচি, 2-3টা দালচেনি আৰু লং দি দিছোঁ। আৰু এটা বিলাহী মই এনেকুৱা সৰু সৰুকৈ টুকুৰা কৰি লৈছোঁ। ইয়াতে মই পানী দিলোঁ, সেইখিনি আচলতে আপোনালোকক দেখাব নহ'ল, থাকি গ'ল ভিডিঅ'টো কৰিবলৈ সেইখিনি। আৰু এইখিনি মটৰখিনি মই যিহেতু ৰাতি বনাইছোঁ, দুপৰীয়াই মই তিয়াই থৈছিলোঁ, আৰু বনোৱাৰ আগত মই এইখিনি কুকাৰত 2টা চিটি মাৰি লৈছোঁ। আগত আপোনালোকে সিজাই ল'ব, কুকাৰত নিদিলেও কেৰাহীত হ'লেও সিজাই ল'ব। আৰু এইখিনি অকণ ভুনি হোৱাত পানী দিছোঁ। এয়া অলপ শুহিছে, আপোনালোকে জোলটো যিমানখিনি খাই নিজৰ অনুসৰি দিব পাৰে, নিজৰ জোখমতে। গ্ৰেভি খালে গ্ৰেভিও দিব পাৰে, যদি জোলকৈ খাই জোলো দিব পাৰে। আৰু এতিয়া মই পনীৰখিনি ইয়াত দি দিছোঁ। এইখিনি অকণ সময় হ'বলৈ দিম। এয়া হৈছেহি, শুকাইছেহি। এয়া চাওক, গ্ৰেভি টাইপ হৈছে, বেছি মই জোল দেখা নাই। গেছ ষ্টভটো বন্ধ কৰি এয়া চাওক, প্লেটিং কৰিলোঁ। কি ধুনীয়া সুন্দৰ এটা ৰং হৈছে, খাবলৈও ধুনীয়াই হৈছে।
আপোনালোকে খাই চাব তেনেকুৱা হয়। তেন্তে আজিলৈ মোৰ ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ। আকৌ এদিন আন এটা ব্লগ বা ৰেচিপি ভিডিঅ'লৈ নিশ্চয় আহিম। ধন্যবাদ।